হে গাইজ, কি খবৰ? আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। অৱশেষত বিবাহপাশত আবদ্ধ হ'ব লাগিছে অসমত জনপ্ৰিয় অভিনেত্ৰী কাজল শৰ্মা। অহা 11 মে তাৰিখে জনপ্ৰিয় অভিনেত্ৰীগৰাকী বিবাহপাশত আবদ্ধ হোৱা কথা তেওঁ নিজে জনাইছে। পিছে দৰা কোন হ'ব অভিনেত্ৰীগৰাকী আৰু কিয় হঠাতে এনে এটা ডাঙৰ সিদ্ধান্ত ল'ব লগা হ'ল, এই সকলোবোৰ জনাম আজি এই ভিডিঅ'টোৰ যোগেদি। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বলকচোন ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ। অৱশেষত সঁচাকৈ জনপ্ৰিয় অভিনেত্ৰীগৰাকী বিবাহপাশত আবদ্ধ হ'ব ওলাইছে অসমত জনপ্ৰিয় অভিনেতা টিংকু বৰুৱাৰ লগত। আপোনালোকে এটা কথা নিশ্চয় জানে যে টিংকু বৰুৱাৰ লগত বহুদিনৰ পৰাই আচলতে দীৰ্ঘদিনীয়া প্ৰেম আৰু ফাইনেলি অৱশেষত দুই যুগ্ম জীৱনৰ পাতনি মেলিব। কাজল শৰ্মাই ছ'চিয়েল মিডিয়াত নিজেই কয় যে তেখেতৰ মাকৰ শাৰীৰিক কিছু অসুস্থতাৰ বাবে হঠাতে বিয়াৰ সিদ্ধান্ত ল'ব লগা হ'ল আৰু খুব কম সময়ৰ ভিতৰতে। আপোনালোকে বাৰু জনপ্ৰিয় অভিনেত্ৰী কাজল শৰ্মাৰ বিয়া খবৰটো পাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিলে যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ চেনেলটো কোনোবা আহিছে যদি ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ বাই বাই। মলয়াৰ দুপাখি মোৰ মনৰ বতৰা